আজিৰ সময়ত ক'বলৈ পাই মানে ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেসপন্সিবল পলিটিচিয়ানটো হল হাগ্रामा महिलारि। हेलौ मानगोना रायजो राजा आरो लोगो नोंथांमोन दिनैनि गुबै टपिकआनो जाहैबाय जोंहा बिटिआरनि बारग'सिप प्रमद बर' सारा हाग्रामा महिलार सारनि हेंथायै मा बाथ्रा बुंदोंमोन। स' नोंथांमोना बे भिडिअनि गेजेरजों गासै फुल आपडेट नुलांनो मोनगोन। दिनै हाग्रामा महिलार सारा सासे अगियान आरो सासे मोजां मानसि नङा बिनि बागै जोंहा बिटिआरनि बारग'सिप प्रमद बर' सारा फोरमायदोंमोन। अब्ला रायजोफोर नोंथांमोना फारसेनिफ्राय जोबजासे नायलां जे हाग्रामा महिलार सारनि हेंथायै बा बिपिएफनि हेंथायै जोंहा प्रमद बर' सारा मा बाथ्रा बुंदोंमोन आरो दिनैनि तारिखआव आरो दिनैनि दिनाव थारैनो बिथांमोना खौसे जाहैगोन नामा ना महिलार सारनि जे समायखिरा लानाय बे समायखिरा लानाय हाबाफारियाव थारैनो प्रमद बर' सारा नुजाहैगोन नामा। स' नोंथांमोना बे भिडिअ क्लिपखौ नायग्रो आरो खोनासंग्रोदो। আজিৰ সময়ত ক'বলৈ পাই মানে ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেসপন্সিবল পলিটিচিয়ানটো হল হাগ্रामा महिलारि। দুনিয়াৰে সবচে ইৰেসপন্সিবল পলিটিচিয়ান। 2020 চনত ইলেকশন জিকিল, তাৰ পৰা আজিলৈকে সৰকাৰ বনাবলৈ হিদিনা মানে কাজিয়া কৰিবলৈ এছেম্বলিত আহিল 2020ত আজিলৈকে একবাৰো ভৰি নিদিলে। এজন পাব্লিক প্ৰতিনিধিয়ে এছেম্বলিত 4 বছৰ নাযায় প্ৰমোদ বৰক বেয়া পায় এইটো বেলেগ কথা। প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয়। আপোনাৰ পাব্লিকৰ প্ৰতি বিটিচিৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি? আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি? তো কেনেকৈ ৰাজনীতি কৰিব এনেকা মানুহবিলাকে? আড্ডা মাৰিবলৈ বহুত সময় থাকে, মদ খাই ফুৰিবলৈ বহুত সময় থাকে, এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই। কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে? কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে? সো এই কথাবিলাক আজি বিটিআৰৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে। সব কথাৰ এনসাৰ আছে আমাৰ তাত। 70 বছৰ চৰকাৰ চলাইছে আপোনালোকে, কিন্তু আৰু ভাল চৰকাৰ চলোৱা নাই। এই সময়ত হত্যা হিংসা কিমান কি কথা হৈ গৈছে। বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনোদিন নোহোৱা কালচাৰবিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে। এই তথ্যটো কেনেকৈ ভাবিছে তেখেতসকলে হেৰাই গ'ল বুলি? মানুহে পৃথিৱীত যি কাম কৰে এইটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে। গতিকে আজিৰ সময়ত আমাৰ এই কথাবিলাক আছে। আৰু সেই দাদা ভাইসকল 99ৰ শিক্ষকসকলক ঠগাই তেখেতসকলে কৈছিলে আমি চাকৰি দিছোঁ। যাৰ 1.5 বছৰ মাত্ৰ চাকৰি আছে, 3 মাহ মাত্ৰ চাকৰি আছে, 6 মাহ মাত্ৰ চাকৰি আছে, তাকো মানৱতাৰ খাতিৰত আমি চাকৰি দিছোঁ। এইটো বিপিএফে দিয়া নাই। এই জাষ্টিছটো আমি কৰিছোঁ। আৰু আজি ইহঁতে কৈছে যে আমি ভুৱা টিচাৰক চাকৰি দিছোঁ। কোনজন টিচাৰ ভুৱা? টিচাৰসকলক টিচাৰ সমাজক অপমান কৰিবলৈ আপুনি সাহস ক'ত পালে? তেখেতসকলক আমি সমৰ্থন কৰক, সহায় কৰক। আজি যিখন 10খন কলেজ প্ৰভিন্সিয়েলাইজ এইটো সদায় কৈ আছে এইটো ঠগালে অলৰেডি চেলাৰীয়ে পাই গ'ল। আৰু এই বছৰৰ বাজেটত 10খন কলেজৰ যিমানখিনি শিক্ষক আছে, ষ্টাফ আছে, তেখেতসকলৰ চেলাৰীৰ কাৰণে 70 কোটি টকা যিমান লাগে 18 বাজেটত সব ধৰা হৈছে। কোনো 18 পইচাও ৰৈ যোৱা নাই। যিখিনি স্কুল কলেজ ৰৈ গ'ল বিটিআৰ একৰ্ডৰ 6.3 মতে, বিটিআৰ একৰ্ডৰ 6.3 ক্লজ মতে আমি তেখেতসকলক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আছো। কিন্তু অসমত এই শিক্ষাৰ মানে বিষয়টো ইমানেই কমপ্লিকেটেড, এটাৰ পিছত আনটো সমস্যা ওলাই যাই থাকে। আৰু আজিৰ সমস্যা নহয়, যোৱা 30-40 বছৰৰ আগৰ পৰা অহা সমস্যা। গতিকে অলপ সময় লৈছে। আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত, অসম চৰকাৰৰ ওচৰত বিশ্বাস আছে। এই প্ৰভিন্সিয়েলাইজ কামটো আমি কৰিব নোৱাৰো। আজি যদি বিটিআৰত 500 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, 1000 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন, এই গোটেই স্কুলটো আমি কৰিব পাৰিলেহেঁতেন। কিন্তু বিটিআৰত তেনেকা ৰেভিনিউ অহা বা তেনেকা চ'ৰ্চ আমাৰ হাতত নাই। গতিকে এই কামটো অসম চৰকাৰে কৰিব লাগিব। আমি তেখেতসকলৰ ওপৰত বাট চাই আছো। আজি নহয় কালি কৰিব। অলৰেডি বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, বিটিআৰ গভৰ্ণমেণ্ট, বিভিন্ন ছাত্ৰ সন্থা জাতীয় সংগঠনৰ লগত পাতি এই স্কুলবিলাকৰ যিটো ছাৰ্ভে কৰা কাম এইটো আমি এটা ফেজ কমপ্লিট কৰি লৈছোঁ। গতিকে আমি এই কামটো সম্পূৰ্ণ কৰিবলৈ গৈ আছো। চিধা কথা, ইউপিএফএল থাকিলে বিপিএফএল নাথাকিব। যদি ইউপিএফএলক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব। আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে বিটিচিৰ উন্নয়নৰ স্বাৰ্থত, সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এনডিএ থাকাৰ সেইখিনি ডিচিশ্যন আমাৰ মাজত আহিল। স্পষ্ট কথা সেইটো।
বিজেপিয়ে যদি ইউপিপিএলক এনডিএৰ পৰা বাদ দিয়ে তেনেহ'লে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি বিটিচিত? চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে। ইয়াৰ পিছতহে চৰকাৰ প্ৰথম এলায়েন্সটো ক্লিয়াৰ। আমি কৈছিলোঁ যে ইউপিপিএলক বাদ দিয়ক, আমি এনডিএত সোমাই যাম। তেতিয়া ক্লিয়াৰ হৈ গ'ল। তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে ইউপিপিএলক বাদ দিয়ক, আমি বিজেপিৰ লগত এনডিএৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম। আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম। চৰকাৰটো অকলেও বনাব পাৰে, বিজেপিকো লৈ পেলাই বনাব পাৰে, সেইটো ছেকেণ্ড অপশ্যন। প্ৰথমত এনডিএ এলায়েন্স, ইউপিপিএলক বাদ দিব লাগিব। ডিমাণ্ড মাটি ফাটা 16টা ডিপাৰ্টমেণ্ট ঘূৰাই অনা আৰু বিটিচিটো যিটো ষ্টেটাছ, ক্ষমতা, পাৱাৰ এইটো আগৰ নিচিনা থাকিব লাগে। নহ'লে এই ইউপিপিএলৰ দিনত একটা ইন'ভা গাড়ী লৈ পেলাই আগত মাথাত EM লৈ পেলাই লিখি পেলাই একলা ঘূৰা, এনেকুৱা ক্ষমতাটো আমাক নালাগে। আগৰ ক্ষমতাটো কি আছে জানে? EM সকলে একটা এস্কৰ্ট পায়, EM সকলে 2টা PSO পায়, চিফ ডেপুটি চিফে আগে পিছে স্কুল লৈ পেলাই ঘূৰে। এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো বিটিচি চুক্তিৰ যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে। এইবিলাকেই আৰু কি EMটো 1 তাৰিখত 8জন বা 10জন অতিথিক ল'ব। নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব। সেইটো আমি ঠিক কৰা নাই, কৰিম। সময় আছে 1-2 ঘণ্টাতে আমি দিব পাৰিম। মুঠতে 1 তাৰিখত 8জন বা 10জন। নাই, বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ, এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি। সেইটো অফিচিয়েল নহয়। अब्ला मानव गेदेर रायजो आरो लोगो नोंथांमोना थार नुखाबाय, खोनाखाबाय, बुजिखाबाय नङा होनब्ला दिनै प्रमद बर' सारा मा बुंदोंमोन हाग्रामा महिलार सारनि हेंथायै आरो हाग्रामा महिलार सारखौ मा रावजों मा बाथ्राजों सोंखारिदोंमोन। नोंथांमोना मिजिं खालामो नामा दिनैनि दिनाव बा दिनैनि तारिखआव थारैनो प्रमद बर' सारा हाग्रामा महिलार सारनि समायखिरा लानाय सानाव बिथाङा नुजाहैगोन होननानै? नोंथांमोना बेखौ कमेन्टनि गेजेरजों फोरमायहर। अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय। भिडिअखौ मोजां मोनदोंब्ला लाइक, चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब।